নমস্কাৰ বন্ধুসকল, আজি আমি কেন্দুগুৰি চাহ বাগিচাৰ এই মাজমজিয়াত আছোহি আৰু ইয়াৰ যিকেইটা লাইন আছে সেই লাইনবিলাকত আমি আজি অলপ পৰিদৰ্শন কৰি আছোঁ। বিশেষকৈ আমি ক'বলৈ অসম চাহ জনজাতি ছাত্ৰ আৰ্টছাৰ ৰাজগড় শাখাৰ উদ্যোগত বিশেষকৈ এই গ্ৰীষ্মকালীন যি এটা সময়, যি এটা বন্ধৰ সময়, সেই সময়ত বিশেষকৈ এই আমাৰ কণ কণ ভাইটি ভণ্টিসকলক বা এই সমাজখনক বা সেই লাইনবিলাকক আমি কি ধৰণে শৈক্ষিক দিশত আগুৱাই নিব পাৰোঁ তাৰ এটা বিশেষ মডেল তৈয়াৰ কৰিলোঁ। বিশেষভাৱে এই গ্ৰীষ্ম বন্ধত যি শৈক্ষিক সামাজিক আৰু স্বাস্থ্য সম্পৰ্কে বিশেষকৈ এই ছাত্ৰ ছাত্ৰীসকলৰ লগত এক বাৰ্তালাপ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ আৰু তাৰে আজি আমি এই কেন্দুগুৰি চাহ বাগিচাত আহিছিলোঁ আৰু কেন্দুগুৰি চাহ বাগিচাত আমি এই লাইনৰ মাজত বৰ্তমান উপস্থিত আছোঁ। আৰু এইফালে মই আপোনালোক যদি দেখাওঁ, এইফালে আমাৰ বেনাৰখন আছে আৰ্টছাৰ ৰাজগড় শাখাৰ যিখন আমাৰ বেনাৰ আৰু বেনাৰখন, আৰু যদি মই পোনপ্ৰথমে আপোনাক দেখাব বিচাৰোঁ, এইফালে সভাপতি প্ৰমুখ কৰি যিসকল বিষয়ববী আছে আৰু এইফালে মই কেমেৰামেনক অকণমান দেখাবলৈ চেষ্টা কৰোঁ। এইফালে যিসকল যুৱক যুৱতী আমাৰ ছাত্ৰ ছাত্ৰী সকলো ইয়াত আহি উপস্থিত হৈছে। খুব ধুনীয়া এটা অনুষ্ঠান হ'ল আৰু যথাসংখ্যক আই মাতৃ ইয়াত উপস্থিত হৈছিলে। আৰু মই পোনপ্ৰথমে এইটো সময়ত যি আমাৰ আৰ্টছাৰ ৰাজগড় শাখাৰ সভাপতি মহোদয় আছে, মই তেখেতক বিষয়ে আমাৰ এই অভিযানটোৰ বিষয়ে তেখেতৰ মুখেৰে অলপ জানিব চেষ্টা কৰিম। আজি সকলোকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰাজগড় শাখাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি যোৱা কেইদিন ধৰি আলোচনা কৰি আজি আমি আৰ্টছাৰ ৰাজগড় শাখা উদ্যোগত বাগিচাৰ লাইনে লাইনে ছাত্ৰ ছাত্ৰীৰ সৈতে এক শৈক্ষিক সামাজিক আৰু স্বাস্থ্য সম্পৰ্কীয় বাৰ্তালাপ এক কাৰ্যসূচী অভিযান আৰম্ভ কৰিছোঁ। যিহেতু এই গ্ৰীষ্মকালীন বন্ধৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰীৰ যি বন্ধ সময় থাকে, এই সময়টো আমাৰ কাৰণে খুব এটা উপযোগী সময়, য'ত আমি অকণমান এক্সট্ৰাকৈ কিবা এটা শিকিব পাৰোঁ। কিন্তু দেখা যায় আমাৰ লাইন বা বাগিচা অঞ্চলত এই সময়ৰ উপযুক্ত ব্যৱহাৰ নহয়, আৰু সেইটো কাৰণে আমি এটা আৰ্টছাৰ ৰাজগড় শাখাৰ তৰফৰ পৰা এখন কাৰ্যসূচী ল'লোঁ। আৰু আজি আমি কেন্দুগুৰি চাহ বাগিচাৰ আমি আছোঁ আৰু আমি অলপ আগতে একটা আনুষ্ঠানিক অনুষ্ঠান আমি আমাৰ এই মজদুৰ ক্লাবত কৰিলোঁ আৰু ইয়াৰ পিছতে আমি লাইন পৰিদৰ্শন কৰিছোঁ। আৰু এই লাইনৰ মাজত আমাৰ কেইবাগৰাকী আমাৰ যুৱতীসকল ষ্টুডেণ্ট আছিলে, আমাৰ আই মাতৃসকল আছিলে। বিশেষ কাৰণ এটি যাবলগীয়া হ'ল বাৰু। যি কি নহওক, আমাৰ এই সময় যাতে আমাৰ যি গ্ৰীষ্ম বন্ধ, তাত যাতে আমাৰ যি শৈক্ষিক পঢ়া লিখা আমাৰ ল'ৰা ছোৱালীবোৰে নিয়মীয়াকৈ বজাই ৰাখে আৰু যি সামাজিক আমাৰ সম্পৰ্ক, সামাজিক যি দায়বদ্ধতা, সেইবোৰ বিষয়ে আমি এৱাৰনেছ কৰিছোঁ, সজাগতা কৰিছোঁ। আৰু স্বাস্থ্য সম্পৰ্কীয় এই গ্ৰীষ্ম সময়ত বিভিন্ন ৰকমৰ বেমাৰ আজাৰ আমাৰ চলি থাকে আৰু আমাৰ এই লাইনৰ মাজত বহুতো আমাৰ এই সজাগতাৰ অভাৱ দেখা যায়। তো সকলোখিনি আমি বিতংভাৱে আমাৰ লাইনৰ যি ক্ষুদ্ৰ ক্ষুদ্ৰ সৰু সৰু কথাবোৰ, সমস্যাবোৰ সকলো আমি খোলাখুলিকৈ আমাৰ ভাইটি ভণ্টিহঁতৰ লগত আলোচনা কৰিছোঁ। আৰু যিবোৰ অসুবিধা সমস্যা আছে, আমি সকলোৱে যাতে মিলি এইবোৰ সমাধান কৰি আমি যাতে আগবাঢ়ি যাব পাৰোঁ, আমি তাকেই কামনা কৰিছোঁ। আৰু এই যাত্ৰা আমাৰ এই বাগিচাৰ লাইনে লাইনে আমাৰ চলি আছে আৰু আমি চলাই যাম এইকেইদিন, আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু সকলো আমাৰ যুৱক যুৱতীসকল আকৰ্ষিত হৈছে, ভাল পাইছে অনুষ্ঠানটো, আমাৰ গাৰ্জেনসকলো ভাল পাইছে। আৰু যিমান আমাৰ এই গ্ৰীষ্ম বন্ধলৈকে আমি এই অনুষ্ঠান চলাই যাম, ইয়াকেই মই ক'লোঁ। আৰু আমি আজি যি 2-3 দিন কৰি চাইছোঁ, তাত আমি যি সফল হোৱা যেন অনুভৱ হৈছে। ল'ৰা ছোৱালীৰ বহুতো আমি এই মন আকৰ্ষণ কৰিব পাৰিছোঁ আৰু সজাগ সচেতনো হৈছে। তো আমাক সকলোৱে লগ দিয়াৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ সম্পাদক ডাঙৰীয়াও আমাৰ এই ল'ৰা ছোৱালীৰ আমি আৰু এটা বিষয় লৈ আহিছোঁ। ইয়াৰ লগতে আমাৰ যি চাহ জনজাতি, আমাৰ আদিবাসী যি উন্নয়ন বিভাগ, তাৰ পৰা আমাৰ বিভিন্ন ৰকমৰ স্কলাৰশ্বিপ অনুদানবিলাক সুন্দৰ প্ৰচেষ্টা লৈ আগবাঢ়িছে। এই প্ৰচেষ্টা যাতে সকলোৱে সফল হওক তাকে কামনা কৰিছোঁ। আৰু এইসকল যুৱক খুব ধুনীয়াকৈ কামখিনি কৰি আছে আৰু মই দেখাই আছোঁ আপোনালোকে। এয়া আমাৰ কেন্দুগুৰি চাহ বাগিচাৰ মাজমজিয়া এটা লাইন, খুব ধুনীয়া এটা লাইন, আৰু ইয়াতে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। চ' ইমান দেৰি ভিডিঅ'টো চাই থকা সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি আশা কৰিছোঁ যাতে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে অলপ আগলৈ ভাগ বতৰা কৰিব। আৰু আমি আশা কৰোঁ যাতে এই কেন্দুগুৰি চাহ বাগিচাৰ পৰা এনেধৰণে এক নতুন চিন্তাৰ আমাৰ পাহি মেলক, আৰু কামবিলাক কোনে কৰিছে কি নাই সেইবিলাক আমাৰ লুক আউট নহয়, কিন্তু কামবিলাক যে ভাল ভাল কামবিলাক যে সমাজত হ'ব লাগে, সেয়াই আমাৰ আৰ্টছাৰ ৰাজগড় শাখাৰ তৰফৰ পৰা এটা বিশেষ অনুৰোধ। ধন্যবাদ।